পাৰিছোঁ। এই অনুষ্ঠানৰ বাবে আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। আমি আমন্ত্ৰণ জনাইছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল ডাঙৰীয়াক। তেখেতে তাৰপিছতে আমাৰ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে মাধুৰ্য দত্ত তেখেতে যোগ কৰি দিব আমাৰ শ্ৰদ্ধা নিবেদন কৰিছে। কি হ'লগৈ এতিয়া? আমি তেখেতৰ স্মৃতি তেখেতৰ ওপৰত বিকুমুং কাফেৰ উদ্যোগত পৰিয়ালৰ সহযোগত আজি এখনি স্মাৰক গ্ৰন্থ ইয়াতে উন্মোচন হ'ব। এই অনুষ্ঠানটি আগবঢ়াই নিওঁতে আমাৰ মেইটি গভীৰ হৈ যাব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত ভিক্ষা মাগি শিক্ষাবিদ, সমাজ হিতৈষী, ধৰ্মপ্ৰাণ সভাৰাম ভৰালীদেৱৰ ৰাজহুৱা স্মৃতিচাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ মঞ্চত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ আমাৰ সম্পাদনা সমিতিৰ সন্মানীয় সভাপতি থানু ভৰালী ডাঙৰীয়া, যিটো মহান কাৰ্যৰ উন্মোচনৰ বাবে নিমন্ত্ৰণ কৰা অতি শ্ৰদ্ধাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক ডাঙৰীয়া, এজন ব্যক্তি যদি এই অঞ্চললৈ অৱদান নাথাকিলে হয় তেতিয়াহ'লে ৰাইজে এনেধৰণে স্মৃতিচাৰ সভা হয়তো অনুষ্ঠিত নকৰিলে। গতিকে এই ব্যক্তিজনৰ তেখেতৰ অৱদান, তেখেতৰ মহানুভৱতা আমি এই ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। শিৱসাগৰ বুলি ক'লেই মোৰ এটা অতি আপদ ঠাই, এইকাৰণে যে মোৰ কৰ্মজীৱন মই শিৱসাগৰ